প্ৰিয় সতীৰ্থসকল, আজি স্পিকাৰ ইম্পিডেন্সৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে আমি সকলোৱে জানোৱেই যে স্পিকাৰ দুই প্ৰকাৰে কানেকশ্যন হয়, সিৰিজ আৰু পেৰেলেল। প্ৰথমে আমি সিৰিজত চাওঁ। দুটা স্পিকাৰ 8 ohmsৰ যদি আমি সিৰিজ কানেকশ্যন কৰিম, তেন্তে এই মূৰ দুটা যদি প্লাছ আৰু মাইনাছ যদি হয়, এইকেইটা স্পিকাৰৰ পৰা আহিছে, এটা প্লাছ আহিছে, আনটো মাইনাছ আহিছে, আৰু দুটা আমি স্পিকাৰ এনেধৰণে 8 ohmsৰ স্পিকাৰ আমি জইন কৰিব পাৰোঁ। এতিয়া চাওক, এম্প্লিফায়াৰৰ পৰা অহা যিটো প্লাছ, এটা স্পিকাৰ প্লাছত জইন হ'ব, আনটো বাছি থাকে মাইনাছ, আৰু এই মাইনাছটো গৈ পেলাই আনটো স্পিকাৰ প্লাছত জইন হ'ব, আৰু এই বাকী থাকিল মাইনাছ, আৰু তাৰ মাইনাছটো গৈ এম্প্লিফায়াৰৰ মাইনাছত জইন হ'ব। আৰু ইয়াৰ ohmsৰ ফৰ্মুলাটো এনেধৰণৰ: R1, এটা স্পিকাৰ বিনিময়ত আমি R1 পাইছোঁ, আনটো স্পিকাৰ বিনিময়ত আমি R2 পাওঁ। গতিকে যিহেতু স্পিকাৰটো 8 ohmsৰ হয়, গতিকে এই R1 R2 আমি R = 8 + 8 ohms হিচাপে আমি পাই আছোঁ। সিয়ে যোগ হৈ R = 16 পালোঁ, আৰু Rটো উঠাবলৈ যাওঁতে আমি 16 এই ohmsটো পালোঁ, Rৰ বিনিময়ত আমি ohmsটো পালোঁ। আৰু পেৰেলেলত এনেধৰণৰ হয়, দুটা 8 ohmsৰ স্পিকাৰ, তাৰ প্লাছ আৰু প্লাছ একেলগে জইন হ'ব, এম্প্লিফায়াৰ প্লাছত জইন হ'ব, আৰু মাইনাছ আৰু মাইনাছ এই দুটা একেলগে জইন হৈ এম্প্লিফায়াৰ মাইনাছত জইন হ'ব। ইয়াৰ ফৰ্মুলাটো পাওঁ R/1 1/R + 1/R। এটা স্পিকাৰ বিনিময়ত আমি 1/R পাওঁ, আনটো স্পিকাৰ বিনিময়ত আমি 1/R পাওঁ। এতিয়া ইয়ে হৈ গৈ কি R = 1/8 হয়, কিয়নো স্পিকাৰবিলাকৰ ohmsটো 8, গতিকে আমি দুটা 1/8 + 1/8 পালোঁ। তাৰে ফলাফল হিচাপে পাই আছোঁ R = এনেধৰণে পাই আছোঁ। তলৰ মানটো আমি একে পাওঁ, ওপৰ দুটা এইকেইটা হয়, সিয়ে হ'ল কি 2/8, R = 2/8। এতিয়া হৈ গৈ কি, Rটো যদি আমি উঠাই দিবলৈ যাওঁ, তেন্তে এই দুইটা সংখ্যা উল্টি যাব। উল্টি গ'লে কি হ'ব, Rৰ বিনিময়ত আমি ohms পাম, আৰু ইহঁত দুটা কটাকটি কৰিলে আমি 4 পাওঁ, গতিকে সিয়ে হ'ল কি 4 ohms। এতিয়া ধৰি লওঁ 4টা স্পিকাৰ একেলগে আমি পেৰেলেল কৰিম, প্ৰতিটোৰে 8 ohms কৈ আছে, তেন্তে ফৰ্মুলাটো একেই হয়, 1/R 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 1/R। ফৰ্মুলা সেইমতেই যাব। R = ohms 8 ohmsৰ বিনিময়ত আমি চবতে আমি 8 পালোঁ, 1 1 1 কৈ পালোঁ। এই 4টাৰ মিলি পেলাই তলৰ মানটো আমি একে পাওঁ, আৰু এই 4টাক আমি ইয়াত 4 এটা পালোঁ, গতিকে কি হ'ল R = 4/8। এতিয়া Rটো যদি আমি উঠাই দিবলৈ যাওঁ, তেন্তে এই সংখ্যা দুটা উল্টি যাব, তাকে কটাকটি কৰোঁতে 2 উত্তৰ পাওঁ, আৰু Rৰ বিনিময়ত আমি ohmsটো পাওঁ, ফলত কি হ'লগৈ, উত্তৰটো 2 ohms। এতিয়া ধৰি লওঁ 3টা স্পিকাৰ, 3টা স্পিকাৰটো একে ফৰ্মুলা হ'ব, আৰু এই 3টা স্পিকাৰ 8 ohmsৰ, R = 1/8 1/8 1/8, গতিকে এই 3টাৰ বাবে আমি ওপৰত 3টো পালোঁ, তলৰ মানটো একেই পালোঁ, R = 3/8। Rটো উঠাই দিবলৈ যাওঁতে আমি এই সংখ্যা দুটা উল্টা দিবলগীয়া হ'ল, গতিকে 8ক 3ৰে হৰণ কৰি দিলেই আমি তাৰ উত্তৰটো পাম, তাৰ বিনিময়ত আমি ohmsটো পাওঁ। এতিয়া আমি এই 8ক 3ৰে যে হৰণ কৰিছোঁ, 8ক 3ৰে হৰণ কৰি চাইছোঁ, কি পাওঁগৈ, 3 × 2 = 6, 3 × 6 2, দশমিক এটা পাওঁ, দশমিক এটাৰ বিনিময়ত আমি 0 এটা পাওঁ, 6 উত্তৰ ওলায়, 18, পুনৰ 2 পাওঁ, আৰু এটা দশমিকৰ বিনিময়ত 0 পাওঁ, আকৌ 6 ওলাব, আকৌ সেই 18 হৈ গৈ এনেকৈ 6 6 6 6 6 বাঢ়ি বাঢ়ি গৈ থাকিব। গতিকে +- কথা থাকে, সেই হিচাপে আমি 2.7 ohms পাওঁ। প্ৰিয় সতীৰ্থসকল, 3টা স্পিকাৰক পেৰেলেল কানেকশ্যন কৰিব নালাগে বুলি আলোচনা কৰা হয়, কিন্তু 3টা স্পিকাৰ কানেকশ্যন কৰিব পাৰি। হ'ব লাগিব কি, যে 3টা স্পিকাৰেৰে ৱাট সমান হ'ব লাগিব। পৰৱৰ্তী ভিডিঅ'ত এই বিষয়ে সুন্দৰকৈ বিশ্লেষণ কৰিম। তেতিয়ালৈকে নমস্কাৰ। ছাবস্ক্ৰাইব, লাইক, কমেণ্ট নাপাহৰিব।